दालांनि हा खुरखानायाव गोबां रायजो राजाफोरा खाफाल हमनो गोनां जादों। फ्राय गं 50-60थासो गामिनि रायजो राजाफोरा बे दालांजोंनो राङापारा थांनो गोनां जायोमोन। मानस्रि आरो खैलाजुलि मोननै दैमाजों ज' जाफैनाय गोजोंजुलि गामिनि मानस्रि दैमानि दालांआ खुरखालांनायनि लामायाव। सनितपुर जिल्लानि सिङाव थानाय अनसुमैनिफ्राय राङापारा थांलाय फैलाय खालामग्रा गोजोंजुलि गामियाव थानाय गंसेल' दालां दिनै जुब जुब अखा हानायनि जाहोनाव दिनै बायलाङो। 75 सुटिया विधानसभानि सिङाव थानाय एमएलए पद्मा हाजरिका बिथाङा 20 बोसोर खुंथायाव थानानैबो बर' ओनसोलाव जौगानायनि जेबो खामानि मावनायखौ नुनो मोनाखै। দলংটো ইয়াৰ আপোনালোকৰ কি অসুবিধাৰ লগত ভুগিব? তো আমাৰ বহুতে অসুবিধা হয় স্কুল কলেজৰ কাৰণে বেপাৰ বাণিজ্যৰ কাৰণে আমাৰ এটাই ৰাস্তা এইটো সব ফালৰ পৰা এইটো ৰাস্তায়ে যাব লাগে এইটো দলঙৰে যাব লাগে বহুত কষ্ট হয় হোৱাৰ কাৰণে সুবিধাটো ভালে হৈছিলে এতিয়া আৰু বেছি দিনে নহলে বনোৱা 4 বছৰ ভৰি দিছে চাগে এতিয়া তেতিয়াই দলংখন এনেকুৱা অৱস্থা হলে এতিয়া আমাক সোনকালে লাগে বনাবলৈ এই সপ্তাহটোৰ ভিতৰতে মানে আমাৰ এই ৰাস্তাটো দলংটো হ'ব লাগে তাৰ বাবে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক জনাইছো এতিয়া অকমান সোনকালে এইটো ৰাস্তাটো বনোৱাৰ চেষ্টাটো চলাই আৰু আমাৰ স্কুল কলেজৰ কাৰণে বহুত অসুবিধা আৰু আমি বেপাৰ বাণিজ্য মানে গোটেইখিনিৰ কাৰণে এটাই ৰাস্তা এইটো গাড়ী ঘোঁৰাৰ কাৰণে সাইকেলৰ কাৰণে খোজকাঢ়াৰ কাৰণে মানে এটাই ৰাস্তা গোটেইখিনি আমাৰ এইটো হ'ব লাগে সোনকালে হেতুৰ কাৰণে আমি ছাৰক জনাইছো। আপুনি চতিয়া সমষ্টিৰ বিধায়ক তেখেতক কি ক'ব? চতিয়া সমষ্টিৰ বিধায়ক তাকো কৈছো আমি সেই ছাৰকো কৈছো গোটেইখিনি মানে সোনকালে কৰিব লাগে আৰু ৰাস্তাটো দলং বনাই দিব লাগে নহ'লে আমি আদিবাসী বড়ো নেপালী সব এইটো ৰাস্তা মানে যাব লাগে এইটো কয়লাজুলি যোৱা ৰাস্তা হয় এইটো বনাব লাগে নহ'লে আমাৰ বহুত মানে অসুবিধা হৈ যায় পল মানে স্কুলত যোৱা ৰাস্তা এইটোৱে হয় গাড়ী মটৰ সব চলে ইয়াতে বহুত অসুবিধা আমাৰ এই মানে দলংটো গ'ল এতিয়া সোনকালে বনাব লাগিব চৰকাৰে এইটো চকুটো মানে ভালকৈ দিব লাগিব নহ'লে আমাৰ বহুত বিপদ হৈ যাব ল'ৰা ছোৱালীৰ কাৰণে স্কুলৰ কাৰণে দিগদাৰ ডাঙৰ কথা এতিয়া বহুত মানে কলেজ যায় সৰু স্কুলত যায় এতিয়া সোনকালে বনাব লাগিব ৰাইজে মোৰ অনুৰোধ কৰিছে এইটো সোনকালে বনাব লাগিব চৰকাৰে গতিকে আমাৰ চাব লাগে আমাৰ এইতে এই কয়লাজুলি নিমাং গুৰুংজুলি এইপিনে বহুত অসুবিধা ছাৰ আপুনি সোনকালে আহিব লাগে চাই যাওক নহয় জানো সমষ্টিৰ এমএলএ পদ্মা হাজৰিকা তেখেতক কি ক'ব আপুনি? হেৰি চতিয়া সমষ্টিৰ বিধায়কক পদ্মা হাজৰিকাক মই বিচাৰোঁ জনাওঁ যে মই সতনামী সমাজৰ পৰা কৈ আছোঁ যে এইয়া মানচিৰি ব্ৰিজখন ৰঙাপাৰা অহা যোৱা পকা বিল ব্ৰিজ এইটো খহি গ'ল এইটো সোনকালে হাজৰিকাদেৱ সোনকালে আজি 3 দিন ভিতৰত বা 2 দিন ভিতৰত এইটো সোনকালে অতি সোনকালে এইটো মানে হেৰি কৰি দিয়ক বনাই দিয়ক এপ্লাই কৰি দিয়ক এতিয়া সব অৱস্থা নোহোৱা হৈছে এই কেইদিন চলাবৰ কাৰণে আপোনালোকে কি ব্যৱস্থা ল'ব? ৰাস্তাটোৰ আমাৰ যাতায়াতৰ ব্যৱস্থাটো আমি কিনো কৰিম এতিয়া ধৰি লওক উপায় নাই বিহীন হ'লেতো কিবা এটা ব্যৱস্থা কৰি ল'বই লাগিব হয় না নহয় তাৰ বাহিৰতো আৰু আমাৰ উপায় নাই অহা যোৱাটো কৰিব লাগিব কাৰণ স্কুলীয়া ছাত্ৰ গাড়ী ঘোঁৰা গোটাই যিমানখিনি সকাম আমি অহা যোৱা এইটো ৰাস্তাই দি হয় আমাৰ বেলেগ আৰু কোনো উপায় নাই সেইটোৰ কাৰণে কিবা এটা ব্যৱস্থা নিজে কৰি ল'ব লাগিব যেতিয়ালৈকে চৰকাৰে ব্যৱস্থা নোলোৱালৈকে পৰ্যন্ত আৰু না পৰাপক্ষত চৰকাৰে সোনকালে কৰিলে ভাল হয় কাৰণ চৰকাৰৰ পৰা মোৰ এইটোৱে অনুৰোধ মানে এইটো ৰাস্তাইদি আমি আজি এখন গাঁও নহয় বহুতখিনি এৰিয়া ধৰি লওক ইয়াৰ ওপৰতে বান্ধোন খাই আছে হয় না নহয় কাৰণ এইটো ৰাস্তা নোহোৱাৰ লগে লগে বহুত মানুহৰ অসুবিধা হ'ব তো স্কুলীয়া ল'ৰা ছোৱালী যিমানখিনি কলেজত যায় হয়তো আজি হাজাৰজন ল'ৰা ছোৱালী কলেজত অহা যোৱা কৰি থাকে দিনটোত কিন্তু সিহঁতৰ কাৰণে অসুবিধা হ'ব কাৰণ ব্ৰিজখনেই আমাৰ একমাত্ৰ মানে ৰঙাপাৰা টাউনৰ লগত সংযোগী ভাল সুবিধা বেলেগতো উপায় নাই আমাৰ সেইটো কাৰণে গতিকে চৰকাৰৰ ওচৰত মোৰ অনুৰোধ আৰু পৰাপক্ষত সোনকালে যিটো চতিয়া সমষ্টিৰ বিধায়ক চতিয়া তেখেতক মই ক'ব যাওঁ চতিয়া সমষ্টিৰ বিধায়ক আমাৰ 75 নং চতিয়া সমষ্টিৰ শ্ৰীযুত প্ৰমোদ ডাঙৰীয়া তেখেতক অনুৰোধ জনাওঁ যে তেখেতে তালে বিধায়ক হিচাপে সোনকালেকে আহি ইয়াৰ ব্যৱস্থা ধৰি লওক কিবা এটা কৰাটো ভাল হয় নহয় এইখিনিকে কৈ মই মোৰ বক্তব্য সমাপ্ত কৰোঁ। থেংক ইউ।